এভৰিৱান মোৰ এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে, ময়ো ভালেই আছোঁ। আজি মই আপোনালোকক এটা নতুন ৰেচিপি দেখুৱাম। আমাৰ ঘৰতনো কেনেদৰে আমি আঞ্জাবিলাক বনাই খাওঁ তাৰে আপোনালোকক আজি দেখুৱাম বুলি ভাবিছোঁ। আজি মই দালি খাৰৰ লগত কেনেকৈ মাছ বনাই তাকে দেখুৱাম। বলকচোন এতিয়া কেনেকৈনো ৰেচিপিটো বনাওঁ তাকে আপোনালোকক দেখুৱাওঁ। মাছখিনি ধুই হালধি সানি লৈছোঁ। তাত মই নিমখ সানি লোৱা নাই। এয়া মাছ ফ্ৰাই কৰি আছোঁ। লগতে মই মচুৰ দালিখিনিও কাটি দিছোঁ আৰু মচুৰ দালিখিনি আধা সিজা হওঁতেই তাত মই সৰু বাতি এটাৰে 1 বাতি খাৰ দি দিছোঁ আৰু দালিখিনি সিজি উঠাৰ পাছতে মই ফ্ৰাই কৰি থোৱা মাছখিনি এপিচ এপিচকৈ দি দিছোঁ। চাব যাতে মাছবোৰ ভাঙি নাযায় আৰু আপোনালোকৰ সোৱাদ অনুযায়ী নিমখ দিব। লাহে লাহে মাছখিনিৰ উতল আহিবলৈ ধৰিছে। এয়া আপোনালোকক দেখুৱাইছোঁ আৰু অলপ ফেন হৈ আছে কাৰণ তাতে মই খাৰ দিছোঁ। আৰু এই আঞ্জাখিনিত অলপমান জালুক পিচি দিব আৰু অলপমান আদা পিচি দিব, কিন্তু ইয়াত মই কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই। আৰু এয়া আঞ্জাখিনি এতিয়া হওঁ হৈছে। নমোৱাৰ আগে আগে মই অলপমান মান ধনিয়া দি দিছোঁ, তাৰ গোন্ধটোৱে ভাল লাগে। আৰু এয়া মোৰ আঞ্জাখিনি হৈ গ'ল। আঞ্জাখিনি আপোনালোকে গৰমে গৰম ভাতৰ লগত খাই ভাল পাব। আশা কৰোঁ আপোনালোকে আজি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে। আপোনালোকেও চাগে এনেদৰে বনাই খায়। যদি এনেদৰে বনাই খোৱা নাই আপোনালোকে এবাৰ বনাই চাবলৈ চেষ্টা কৰিবচোন। আচলতে খুব ভাল লাগে, খাৰ আঞ্জাবিলাক খুবেই ভাল লাগে। আৰু এই খাৰ আমাৰ কলাখাৰ বনোৱা হৈছে, ঘৰতে তৈয়াৰ কৰা হয়। আপোনালোকক পিছত মই কলাখাৰ কেনেকৈ বনাই সেয়াও দেখাবলৈ চেষ্টা কৰিম। আজি বহুত গৰম হৈছে, বনাই মেলি বহুত ঘামিও গৈছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।